पलिटिव होना खनसेयैनो गामियाव साथाम जोहोलावफ्रा आसाम पुलिस आरो आसाम कमान्ड' बेटेलियनाव थिसनथाइ मोननाया गोग्गानाय लाबोदों मागथाइगाव ओनसोलाव। गामिनि सानसुमैफोर आरो मागथाइगाव ददेरे क्लाबा आर'नाइजों बरायदों। आसाम सोरखार बावैसो पुलिस आरो कामान्ड'नि थिसनथाइनि फिथाइ फोसावनाय मुं आरजिनो हादों गसाइगावनि मागथाइगाव गामिनि साथाम जोहोलावफ्रा। मागथाइगाव गोजौ फरायसालिनि बारग' फोरोंगिरि प्रमद बसुमतारीनि सानै फिसाज्ला बिरखां बसुमतारी SI पस्टआव थिसनथाइ मोननो हादों। बिनिनो फंबाय सोमखोर बसुमतारी आसाम कमान्ड' बेटेलियनाव थिसनथाइ मोननो हादों आरो निर्मल बसुमतारीनि फिसाज्ला अनजालु बसुमतारीया खनसेयैनो मोननै पस्टआव थिसनथाइ मोननो हादों। आसाम कमान्ड' बेटेलियन आरो आसाम पुलिसनि कनस्टेबलआव थिसनथाइ मोननो हादों। साथाम जोहोलावफोरनि बेबादि गरसेबो रां होनाङालासे गावनि रोंगौथि आरो बोलोजों साख्रियाव थिसनथाइ मोननायखाय रंजाखांदों ओनसोलनि सुबुंफोरा आरो गोदानै साख्रियाव थिसनथाइ मोननाय साथाम जोहोलावफोरखौ गांफा गांफा आर'नाइजों बरायदों मागथाइगाव ददेरे क्लाबा। लोगोसे गोबां जोहोलावफोरनि थाखाय बेबादि बाख्नायथाव हाबा मावनायनि थाखाय आसाम सोरखारखौ बाख्नायदों मागथाइगाव ओनसोलनि सानसुमैगिरिफ्रा। আমি গাঁওবাসী হিচাপে বহুত খুশি হৈছোঁ কিয়নো ইমান বছৰৰ পিছত আমাৰ গাঁৱত পুলিচত নিযুক্তি পাইছে। গতিকে প্ৰথমে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই মাগঠাইগাঁও 1 নং অঞ্চলৰ পৰা যে ইমান নিখুঁতভাৱে 3জন ল'ৰাই সিলেকশ্যন পাইছে, নিযুক্তি পাইছে, এইকাৰণে আমি গাঁওবাসী হিচাপে গৌৰৱ কৰিছোঁ আৰু গাঁওবাসী হিচাপে তেখেত 3জন সকললৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে যাতে ভৱিষ্যতে নতুনকৈ নিযুক্তি পোৱা আমাৰ 3জন যুৱকে সিহঁতৰ নাম হৈছে বিৰখাং বসুমতাৰী আৰু তেওঁৰে সৰু ভাইটি শংকৰ বসুমতাৰী, 2জন প্ৰমোদ বসুমতাৰী ডাঙৰীয়াৰ ল'ৰা আৰু 2জন পুত্ৰই ইমান সুন্দৰকৈ নিযুক্তি পালে একেলগে আৰু এজন হৈছে এটা বহুত দুখীয়া পৰিয়ালৰ ল'ৰা নিৰ্মল বসুমতাৰী ডাঙৰীয়াৰ পুত্ৰ অঞ্জালু বসুমতাৰী। তেওঁ দুটা পদতে সিলেকশ্যন পাইছে, এটাটো হৈছে আসাম বেটেলিয়ন কামাণ্ডো আৰু আনটো হৈছে আসাম পুলিচ। আমি গাঁওবাসী হিচাপে বহুত খুশি আৰু ভৱিষ্যতলৈ তেওঁলোকক কামনা কৰিছোঁ যাতে ভালকৈ ট্ৰেইনিঙত যোগদান কৰি আৰু কামবিলাক সুচাৰুৰূপে কৰে আৰু দুখীয়া ল'ৰা ছোৱালীক নিখুঁতভাৱে কাম কৰি ইমানদাৰী হিচাপে কাম কৰি যেন নিজৰ কৰ্মকাল সম্পূৰ্ণ কৰে, তাকে মই কামনা কৰিছোঁ। কি ক'ব? হয়, আমি শুনিছিলোঁ চাকৰি পাবলৈ হ'লে টকাৰ লেনদেন হয় আৰু দুখীয়া ল'ৰা ছোৱালীয়ে আজিকালি চাকৰি পোৱাটো বহুত কঠিন হয়। গতিকে এই চৰকাৰৰ আমোলত যে ইমান নিখুঁতভাৱে নিশাকৈ যে ল'ৰা ছোৱালীবিলাক চাকৰি পাই আছে, সেইকাৰণে আমি অসম চৰকাৰক ধন্যবাদ দিব লাগিব আৰু ঈশ্বৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক যাতে এনেধৰণে ভালকৈ সুচাৰুৰূপে চৰকাৰ চলাই লৈ যাব পাৰে তাকে মই কামনা কৰিছোঁ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্যার কি ক'ব আপোনাৰ গাঁৱত যে 3জনকেই যুৱকে অসম আৰক্ষীৰ চাকৰিত নিযুক্তি লাভ কৰিলে, আপুনি কি ক'ব? আমি আমাৰ মাগঠাইগাঁও অঞ্চলত বহুত বছৰ ধৰি আসাম পুলিচত ৰিক্ৰুটমেণ্ট হোৱা নাছিলে। সেই হিচাপে আমি এই বছৰত যোৱা ছেপ্টেম্বৰ মাহৰ 18 তাৰিখত যে আসাম পুলিচত যে ৰিজাল্ট হৈছে, এই ৰিজাল্টত আমাৰ মাগঠাইগাঁও 1 নম্বৰৰ পৰা 3জন সিলেকশ্যন পাই আমি এছে গাঁওবাসী হিচাপে আমি বহু আনন্দিত পাইছে, বহু আমি উৎফুল্লিত
কৈছোঁ আমাৰ মাকফাইগৰ পৰা 3জন এজন SI 2জন এজন আসাম কামাণ্ডো আৰু এজনে আসাম কামাণ্ডো আৰু আসাম পুলিচতো দুটা কিবা সিলেকশ্যন পাইছে সেই হিচাপে আমি বহু আনন্দিত পাইছে একেলগে এটা গাঁৱত এটা সময়তে 3জন পোৱাটো আমি বহু গৌৰৱ বুলি ভাবিছোঁ এই 3জনৰ নাম হ'ল বীৰখাং বসুমতাৰী SI পোষ্টত সি সিলেকশ্যন পাইছে আৰু এজন হ'ল শংকৰ বসুমতাৰী সি আসাম কামাণ্ডো বেটেলিয়ান তেখেত 2জন ভাতৃ হয় আৰু তেখেতৰ দেউতাৰ নাম হ'ল প্ৰমোদ চন্দ্ৰ বসুমতাৰী 1 নম্বৰ মাকফাইগৰ বাসিন্দা আৰু এজনে হ'ল অঞ্জালু বসুমতাৰী তেখেত আসাম কামাণ্ডো বেটেলিয়ান আৰু আসাম পুলিচ দুটাতে সি সিলেকশ্যন পাইছে তেখেতৰ দেউতাৰ নাম হ'ল নিৰ্মল বসুমতাৰী আমি একেলগে আমাৰ মাকফাইগৰ 3জন এনেকুৱা আসাম পুলিচত সিলেকশ্যন পোৱাটো আমি বহু গৌৰৱ বুলি ভাবিছোঁ এই বৰ্তমান চলি থকা অসম গভৰ্ণমেণ্ট চৰকাৰক BJP চৰকাৰক কোনো পইচা নিদিয়াকৈ পইচা নিদিয়াকৈ